Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো বইল চিকেন ৰেচিপি। এয়া মাংস আৰু গ্ৰেভি বনাবৰ কাৰণে লৈছো। এইখিনি পিয়াজ এটা, আদা টুকুৰা, নহৰু এটা, ধনিয়া পাত, বিলাহী দুটা সকলো একেলগে গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। আৰু লগত লৈছো জলকীয়া দুটা। আপোনালোকে যিমান জাল খায় সিমান জলকীয়া দি ল'ব পাৰে। আমি জাল কম খাওঁ কাৰণে কমাই দিছোঁ। আৰু এতিয়া গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্ট কৰি হৈ গ'ল, ইমান ধুনীয়াকৈ গুড়ি হ'ল। কেৰাহীটো পাতিলোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত মই পেষ্ট কৰি থোৱা মছলাখিনি দি দিছোঁ ইয়াত আৰু অকণমান টাইম ভাজি থাকিম মছলাখিনি। গ্ৰাইণ্ডাৰত লাগি আছে কাৰণে আউখালি পেলাই পানী দিছোঁ ইয়াত। অকণমান টাইম ভজাৰ পিছত মোৰ মাংস দিবৰ হ'ল আৰু ইয়াত গ্ৰেভিনি চাওক কিমান ধুনীয়াকৈ উতলিছে। এতিয়া মই মাংস দি দিছোঁ। এয়া মই নিমখ দিছোঁ। আপোনালোকে আপোনালোকৰ আন্দাজ মতে নিমখ দি ল'ব। এয়া মছলা দিছোঁ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি লৰাই আছোঁ। মাংসখিনি দেখাত এনেকুৱা নালাগে যেন আপুনি বইল কৰি বনাইছে, দেখাত পুৰা মছলা দি বনাইছে নিচিনা লাগে। আপোনালোকেও এনেকৈ ঘৰত বনাই চাব পাৰে আৰু খাই বহুত টেষ্টি লাগে। এয়া ঢাকি দিছোঁ আৰু ঢকাৰ পিছত চাইছোঁ দামি ইমান ধুনীয়াকৈ উতলাইছে, চেণ্টটো ইমান ধুনীয়া ওলাইছে। মই পানীখিনি শুকাবলৈ দিম। শুকাৰ পিছত আকৌ মই পানী দিম আৰু মাংসখিনিৰ ভিতৰত মছলা সোমাব। মোৰ পানীখিনি ইমান ধুনীয়াকৈ শুকাই গ'ল আৰু অকণমান টাইম এনেকেই মই ভাজি থাকিম। এনেকৈ মানে শুকোৱাৰ পাছত ভাজিলে মানে মাংসখিনিৰ ভিতৰত মছলা সোমায়, সেইটো কাৰণে এনেকৈ ভাজি ল'ম। আৰু মাংসখিনি বহুত ধুনীয়াকৈ বইল হৈ গ'ল। এয়া মই পানী দিছোঁ। পানী দিয়াৰ পাছত অকণমান টাইম ভাজিম। এই পানীখিনি শুকোৱাৰ পিছত আকৌ মই পানী দিম। এয়া মোৰ পানীখিনি শুকাই গ'ল। শুকাই দিয়াৰ আকৌ অকণমান টাইম ভাজিম। ভাজি হ'লে পানী দি দিছোঁ।
উতল অহাৰ পাছতে মোৰ মাংস ৰেচিপিখন হৈ যাব। চাওক কিমান ধুনীয়া কালাৰ হৈছে আৰু মোৰ মাংস হৈ গ'ল মাংস ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিল যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আজিলৈ টাটা বাই বাই।